শিৱসাগৰ গৈ আছোঁ মনোজৰ লগত এইটো 70 আজি সোমবাৰ 30 তাৰিখ আজি মাৰ্চৰ 30 তাৰিখ এই ঘৰৰ পৰা মাহঁত আহিছে আৰু শালপতি ৱাইফ বেবী গৈ থাকোঁ আগলৈ ইয়াত ফুলাজান পালোঁ আৰু অলপ কিছু দূৰ যোৱাৰ পিছত বগীবিল পাম আমি আধা ঘণ্টা হৈ গ'ল আমাৰ জাৰ্ণি গৈ থাকোঁ বাৰু ফুৰি গ'ল খুব ৰাতিপুৱাই উঠিছে না আৰু গা ভাল নহয় অলপ জ্বৰ আছে ৰাতি বমি কৰিছে ভাত নাখালে এতিয়াতো একো খোৱাই নাই বেয়া লাগে এনেকুৱা হ'লে অলপ ন বগীবিল বতৰটো ডাৱৰীয়া মানে কি একদম আৰু বৰষুণ দিয়া নিচিনা হৈছে শুনো বগীবিলখন চাই লওঁ ভালকে মাহঁতে কৈ আছে বগীবিল অপেনিং হোৱাৰ পিছতে মানে কি আহি পিকনিক খাইছে এই মাৰ এই কি একেই নম্বৰ এই টিভিটো মাহঁতে 3বাৰ আহিলে নে 2বাৰ ঐ মা 4বাৰ আহিলে শালপতি ভালকে চাই লওক প্লিজ অলপ প্ৰথম অলপ এটা এক্সাইটমেণ্ট থাকেতো পুৰা পিকনিক খাইছে একদম 2018 মোদী মিটিং কৰি গৈছিল এতিয়া গাড়ী অপেনিং হৈছিল ট্ৰেইন পুৰা আনি কিনে একদম পিকনিক খাইছোঁ তাকে কৈ আছে সিহঁতে এইটো মানে কি স্মৰণীয় দিন ৰৈ গ'ল আৰু ভাল লাগে কিবা এটা একদম ইমূৰ দেখা নাপায় আৰু কমপ্লিট ব্ৰহ্মপুত্ৰৰ বাহু একদম ওপৰতে গৈ আছোঁ আমি ব্ৰিজৰ ওপৰতে আমি শিৱসাগৰ মৰাণ যাই আছোঁ অগ্নিনাভ মন্দিৰ যোৱা হোৱা নাই মানে কৈ থাকে যাওঁ বুলি এতিয়া আজি ওলাইছোঁ আৰু ঘৰৰ পৰা আহিছে চব একেলগে আমি ইয়াতে লগ হ'লোঁ ঠিক আছে বাৰু গৈ আছোঁ আগলৈ কাফা তিনিআলি পাইছোঁ আমি এতিয়া ৰাইট চাইড যাব লাগিব মৰাণ চাইড সেইফালে আৰু লেফ্ট চাইড গ'লে আমি ডিব্ৰুগড় পাম ডিব্ৰুগড় তিনিচুকীয়া এইফালে ডিব্ৰুগড় তিনিচুকীয়া আমি এনেকৈ লেফ্ট চাইড গ'লোঁ আমাৰ জালুকবাৰীৰ নিচিনা আৰু চব পুৱাই উঠিছে টোপনি চবৰে টোপনি লাগিছে মা ক'ত যাম মন্দিৰত পিছত মৰাণ বাইপাছ পাম এই কিছুদিন আগতে যিবোৰ ৰেনি কৰিলে মুদি আহিছিলে সেইদিনা মৰাণ বাইপাছ এইটো ৰেনি কৰোঁতে জেট বিমানবিলাক যে পৰিছিল তো ঠাইখিনি ভাল লাগে মানে ভিডিঅ'বিলাকত দেখিছোঁ আজি এতিয়া দেখা পাম অলপ পিছত বাইপাছ ট্ৰেইনৰ পৰা লেণ্ডিং কৰা যে লাগিছে কি বহল এইখিনি কি বুজি পাইছেনে তহঁতে মাজৰটো নাই কাৰণে বেছি ভাল হৈছে মানে একচুৱেলি বহলে ইয়াতে ইমাৰ্জেঞ্চিৰ কাৰণে যুদ্ধ বিমান নামিব পাৰে এইখিনি চাই ল দেখিছা এনে গাড়ী চলি থাকে যেতিয়া ইমাৰ্জেঞ্চি কিবা কাৰণত যদি নমাব লগা হৈ যায় কাৰণে আমাৰ কাষত চাইনা আছে এইবিলাক দেশত জেগা বনাই এইবিলাক মানে ইমাৰ্জেঞ্চিৰ কাৰণে লেণ্ডিং কৰিব পাৰে ইয়াতে এৰোপ্লেন নামিব পাৰে জেট বিমান বিশেষকৈ যুঁজাৰু বিমানবিলাক নামে ইয়াতে আজি 2 মাহমান আগতে মোদী আহি কিনে উদ্বোধনী কৰিছিল মনত নাই ইয়াতে অকণমান আগতে এটা তিনিআলি পালোঁ ন সেইটো চেপন বুলি কয় ঠাইখিনি তো সৰু ৰাস্তা আৰু এইটো অলপ শ্বৰ্টকাট হয় 9 কিলোমিটাৰ কম এইপিনে সোমাই আহিছোঁ এইপিনিতে গ'লে চিধা হয় ৰাস্তাটো এইপিনিতে সোমাই দিলোঁ অলপ সৰু হয় ব্ৰিটিছৰ দিনৰে কিজানি ন মানে বনাই আছে মানে টেম্পৰাৰী কৰি দিছে নেকি বনাই আছে ইমান ঠাইতকৈ সেইখনো এইখনতো পুৰণাই ব্ৰিজ বহুত পুৰণা
বহি দেখিব লাগে কিবাকে পাৰ হ'লো দেই মৰাণ শিৱসাগৰ ৰেলগেটত গৈছিলোঁ গেট খোল খাইছে আৰু ইমান বেয়া ৰাস্তা পাইছিলোঁ এতিয়া পাম আৰু 4 কিলোমিটাৰ বেয়া মানে মাজে মাজে বেয়া আছে অলপ বেয়া এইখিনি বৰষুণৰ পানী জমা আছে পুৰা ৰাস্তাটো ভাঙি গৈছে নামটো থাকিব লাগে চাগে ভাল লাগিছে ঠাইখিনি সৰুগেলি ঈদগাহ নাজিৰা অৱস্থা আৰু এতিয়া এই মানুহ এইবিলাক ওলাইছে আৰু নামি কিনে পূজা চূজা কৰি লওঁ ঠিক আছে বাৰু দেৱী দেৱী মানুহ হৈছে দেখা দে কিমান মানুহ এই মানুহ চোন কিমান মানুহ বেয়া টাইমত বৰষুণ দিছে দেই বাপৰে কিবাকৈ প্ৰসাদ অলপ লৈ ওলাই আহিছোঁ আহি নেচিয়াও আমি মোটামুটি 9টাত আহি পাইছিলোঁ এই তাৰ পৰা ইমান লম্বা লাইন বৰষুণ দিলে বহুত বৰষুণত বহুত দিগদাৰ হৈছিলে ভিতৰত একদম থাকিব নোৱাৰি ইমান ভিৰ এতিয়া গাড়ীলৈকে গৈ থাকোঁ গাড়ী পাৰ্কিঙত আছে প্ৰভু ভক্তবিলাকক আশীৰ্বাদ দিলে হ'ল আৰু খৰিয়াত ধুলোঁ এইখন হোটেল হোটেলৰ ভিতৰখনত দেখাই দিওঁ আৰু আমাৰ এইখন গাড়ী মনোজে বাহিৰতে ৰখি আছে এইটো মনোজ অলপ ব্লগিং কৰি আছোঁ আচ্ছা খানা বনাই আছে মানে ভিতৰত বাইদেউ দুটা আছে সিহঁতক বহাই দিছে ইয়াতে খানাটো খাই লওঁ একেলগে খাই লৈ ডাইৰেক্ট গুচি যাম একদম ধেমাজি ধেমাজি নাচিছে খানা খাইছে ভালে লাগিছে মন্দিৰৰ কাষতে লাগি আছে আৰু কি দিছে এইটো বতাহ এইটো কিবা বুটৰ দাইল এইটো ঢেকীয়া ভাজি এইটো আলু পিটিকা এইটো পাপৰ এইটো চব্জি এইটো এইটো কচু নেকি এইটো মাহৰ দাইল এইখনে আৰু ভাতৰ থালি খাওঁ এতিয়া কাৰোবাৰ আহি পোৱা নাই মানে খাই লওঁ খানাটো চাওঁতে মূৰ্তিটো বেক চাইডৰ পৰা আহিছোঁ এতিয়া ফ্ৰণ্ট চাইড পাইছোঁ এতিয়া ওলাই আহিছোঁ মন্দিৰৰ পৰা এতিয়া আছে লাচিতে এনেকৈ নাথাকে না লাচিতে আৰু কি সেনাপতি হয় দেখাই থাকিব পঢ়ি চাব লাগিব ভালকৈ আহোম কোনোবা ৰজা হ'ব আহোম ৰজা গৈ থাকোঁ প্ৰায় 12টা বাজিছে কিমান পাৰোঁ মাজতো ৰখিব লাগিব এবাৰ দুবাৰ আৰু 2.5 ঘণ্টা লাগিব পুৰা এই বেক জাৰ্ণি আৰম্ভ হৈছে ঠিক আছে বাৰু বিউটিফুল টি গাৰ্ডেন দেখিছে চব এই খাল চব ফ্লেট হৈ গৈছে আগৰ ঠাইখিনি পাইছোঁ কেমেৰাটো ওলাই দিলোঁ সেইকাৰণে মৰাণ বাইপাছ